যৌন অতিশয্যৰ সন্মুখীন হৈ চাকৰি এৰিলে মহিলা কৰ্মচাৰীয়ে। চৰকাৰী কাৰ্যালয়তো সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী। প্ৰতিদিন টাইম এক্সক্লুসিভ। ৰেসপেক্টেড স্যাৰ, অতিশয় দুখ আৰু ক্ষোভেৰে আপোনাক জনাও যে মই চাকৰিটো এৰাৰ সিদ্ধান্ত ললো। মোৰ এই সিদ্ধান্তৰ মূল কাৰণ মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী জনৈক ডেকাই মোৰ ওপৰত বহুদিনৰ পৰা চলাই অহা শাৰীৰিক অতিশয্য। মই ইয়াৰ আগতে মোৰ মহিলা সহকৰ্মী আৰু একাডেমিক অফিচাৰৰ এই বিষয়ে বিতংকৈ জনাইছিলোঁ। আশা কৰিছিলোঁ পৰিস্থিতিৰ কিবা শুধৰণি হ'ব, কিন্তু আজি কিছুদিনৰ পৰা জনৈক ডেকাই মোৰ শৰীৰৰ য'তে ত'তে স্পৰ্শ কৰি মোক হাৰাশাস্তি কৰিবলৈ লৈছে। মই সেইকাৰণে আৰু সহ্য কৰিবলৈ টান পাই চাকৰি এৰাৰ সিদ্ধান্ত ললোঁ। দায় দোষ নধৰিব। এনেদৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ এজন জ্যেষ্ঠ কৰ্মচাৰীৰ বিৰুদ্ধে যৌন অতিশয্যৰ অভিযোগ এগৰাকী মহিলা কৰ্মচাৰীৰ। ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকলৈ দিয়া হোৱাটছএপ মেছেজ আৰু অভিযোগ পত্ৰত বিস্ফোৰক তথ্য। মৌখিকভাৱে হোৱাটছএপ মেছেজ যোগে অথবা পত্ৰ যোগে মোৰ পিছফালে থকা এই নিগমৰ অধ্যক্ষ অথবা পৰিচালন সঞ্চালক বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছিলে সেই ডেকা উপাধিৰ ব্যক্তিজনৰ বিৰুদ্ধে, কিন্তু মহিলাগৰাকীৰ অভিযোগক কাণসাৰ দিয়া নাছিল এই নিগমৰ কৰ্তৃপক্ষই, যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। বিগত কেইবাবছৰ ধৰি ভুক্তভোগী মহিলাগৰাকীয়ে ঠিকাভিত্তিকভাৱে কাম কৰি আহিছে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমত। 2022 বৰ্ষৰ জুলাই মাহৰ পৰা হঠাৎ জনৈক ডেকাই মহিলাগৰাকীৰ প্ৰতি কৰিবলৈ আৰম্ভ কৰিছিল অশালীন ব্যৱহাৰ। মোৰ শৰীৰ আৰু কাপোৰক লৈ অশালীন মন্তব্য কৰি প্ৰথমে ব্যতিব্যস্ত কৰিছিল জ্যেষ্ঠ সহকৰ্মী ডেকাই। তাৰ পিছত লাহে লাহে আৰম্ভ কৰিছিল শাৰীৰিক আতিশয্য। বহুবাৰ এই অপকৰ্মৰ বিৰোধিতা কৰিছিলোঁ যদিও থমকি ৰোৱা নাছিল জ্যেষ্ঠ সহকৰ্মী ডেকা। শৰীৰৰ বিভিন্ন অংগত হাত দি যৌন নিৰ্যাতনৰ চলাইছিল অপচেষ্টা। অৱশেষত এই যৌন অতিশয্যৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছিল 25 জানুৱাৰীত। সেইদিনাখনেই হোৱাটছএপ মেছেজ যোগে সমস্ত ঘটনা অৱগত কৰা হৈছিল নিগমৰ MD আৰু চেয়াৰমেনক। ইয়াৰ পূৰ্বে মৌখিকভাৱেও অৱগত কৰা হৈছিল অধ্যক্ষক, কিন্তু বিভাগীয়ভাৱে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল অভিযোগ উত্থাপন কৰা জনৈক ডেকাৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত অভিযোগ পত্ৰযোগে সমস্ত ঘটনা বৰ্ণনা কৰি অৱগত কৰা হৈছিল পৰিচালন সঞ্চালকক, কিন্তু ৰহস্যজনকভাৱে তদন্ত কৰাৰ পৰিৱৰ্তে মৌনতা অৱলম্বন কৰিছিল বিভাগীয় বৰমূৰীয়াসকলে। এই বিস্ফোৰক অভিযোগ অফ কেমেৰা আমাৰ আগত দাঙি ধৰিছিল সেই ভুক্তভোগী মহিলা কৰ্মচাৰীগৰাকীয়ে। তেখেতৰ সুৰক্ষাৰ স্বাৰ্থত অথবা গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত অন স্ক্ৰীন তেখেতৰ ভাষ্য আমি দেখুৱাব নোৱাৰোঁ, কিন্তু অফ কেমেৰা আমাৰ আগত এই কাৰ্যালয়টোত কৰ্মৰত ডেকাৰ বিৰুদ্ধে আনিছিল এই বিস্ফোৰক অভিযোগ। লগতে এই নিগমৰ ভিতৰ চৰাত ন্যায় প্ৰদানৰ ক্ষেত্ৰত থকা সুৰুঙাৰ কথা উল্লেখ কৰিছিল আমাৰ আগত। আৰু বহুদিন ন্যায় বঞ্চিত হৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ মেইল যোগে প্ৰেৰণ কৰিছিল অভিযোগ পত্ৰ। আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশমৰ্মে এতিয়া আৰক্ষীৰ তদন্তৰ গণ্ডিত মহিলা কৰ্মচাৰীৰ যৌন অতিশয্যৰ ঘটনা। সন্মান ৰক্ষা আৰু চাকৰিৰ তাৰণাত এই অপকৰ্ম বিভাগীয়ভাৱে ৰোধ কৰাৰ চেষ্টাৰ বাবে আবেদন কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী এতিয়া কাষ চাপিছে আইনৰ। কেমেৰা পাৰ্চন প্ৰদীপ দাসৰ সৈতে মৃণাল কুদ্দুছৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।